আজি তোমাৰ ঘৰৰ পদূলিত বিয়াৰ উদুলিনি সকলোৱে আজি তোমাৰ বিয়াক লৈ ব্যস্ত। আত্মীয় কুটুম ওচৰ চুবুৰীয়া সকলোৰে ঘৰত আজি তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ। কিন্তু কিয় আজি মই তোমাক হৰি জুবিনদাৰ বিষাদৰ গান শুনিছো। ফেচবুক হোৱাটছআপত চেল্ফি ফালি আপডেট মাৰিছো আজি। সঁচা প্ৰেম জানো এনেকুৱা হয় নেকি? আজি মোৰ প্ৰেয়সীৰ কি আয়তীৰ উৰুলিৰে তোমাৰ বিয়াৰ ৰভাতলি ৰজন জনাইছে। মাহ হালধি ফুলাৰুচিৰ গন্ধই আহি মোক চুই গৈছে। বেণ্ড পাৰ্টিৰ শব্দৰ তালে তালে মোৰ হৃদয়খনো সমানে কঁপনি মাৰিছে। আজি তোমাক সোণৰ গহনাৰে মূৰত উৰণিলৈ তামোল পাণৰ বটাটোৰে বহুত ধুনীয়া লাগিছে কিজানি। দুখীয়া বুলিতো আজি তুমি মোক এৰিব। বিলাসী অট্টালিকাৰ মালিক হোৱাৰ সপোন দেখি মই আৰু এইখন পৃথিৱীত বেছিদিন নাথাকো। এখন ধুনীয়া পৃথিৱীলৈ গুচি যাওঁ। অকলে আহিছো যেতিয়া পৃথিৱীলৈ অকলেই যামগৈ। শেষত তোমাৰ দৰে তুমি সুখী হোৱা। তোমাৰ যুগ্ম জীৱন সুখৰ। তুমি সুখী হৈ থাকিলে ময়ো সুখী হ'ম। এয়ে মোৰ শেষ কামনা। ধন্যবাদ।